হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি আকৌ এটা নতুন ব্লগ লৈ আনিছোঁ আপোনালোকৰ কাৰণে। এইবাৰ দুৰ্গা পূজাত যিহেতু মই ঘৰ যোৱা নাই, তো আজি সপ্তমী দিনা ভাবিলোঁ বন্ধুৰ লগত ওলাই যাম। সেইবাবে মই এতিয়া গৈ আছোঁ মোৰ বন্ধু এজনৰ ৰুমত। আজি তাতেই থাকিম, তাৰপিছত ৰাতি অলপ ওলাই যাম। পূজাৰ একো উৎকণ্ঠা নাই, তথাপিতো আগৰ কলেজৰ লগৰ কিছুমান বন্ধুক আজি লগ পাম। বহুত পূজাত ব্যস্ত থাকে আৰু বহুতৰ পূজাৰ পাছতে পৰীক্ষা আছে, তো সকলোকে লগ পোৱা নাযাব, কিন্তু 2-3-4জন মানকহে লগ পোৱা যাব। আমি কেইজনেই মিলি ঘূৰিম। বাকী বিশেষ একো প্লেনিং নাই, জাষ্ট লগ কৰিম সিমানেই, আৰু অকণমান পূজা উপভোগ কৰিম। মই ভাবিলোঁ এটা ব্লগ বনাই আপোনালোককো দেখাই দিওঁ। এতিয়া মই আহি পাই গ'লোহি দিছপুৰ। মোৰ লগৰজন আহি আছে, অকণমান ওলাই যাম ওচৰতে চাহ খাবলৈ। তাৰপিছত আমি আকৌ ইভিনিংহে ওলাই যাম পূজাৰ বাবে। আজি বহুতেই বেছি গৰম দেখিছে, ওলাইছিলোঁ পূৰা ঘামি গ'লোঁ। এতিয়া আমি গৈ আছোঁ গণেশগুৰি। এয়া গণেশগুৰি, আৰু কিমান ভিৰ দেখিছেনে আপোনালোকে। আজি গৰমো বহুত, তাতে ভিৰো বহুত। মই দিনৰ অৱস্থাটো দেখি ভাবিছিলোঁ যে একো ভিৰ নহ'ব বহুত বেছি, কিন্তু ইয়াত এতিয়া পূৰা বিপৰীত ছবি, পূৰা ভিৰ, চবফালে মানুহ। আৰু ৰাস্তাত খোজকাঢ়োঁতেও মানে বহুতেই বেছি ভিৰ। আপুনি ৰাস্তা পাৰ কৰিবলৈ টেনশ্যন হৈ যায়, ইমানেই বেছি ভিৰ। এতিয়া আমি গৈ আছোঁ গণেশগুৰিৰ ভিতৰতে, ওচৰতে আৰু এটা মন্দিৰ আছে, তাতো দুৰ্গা পূজা উদযাপন কৰা হয়। তালৈ গৈ আছোঁ, তাৰ ভিডিঅ' মই আপোনালোকক দেখাম। গণেশগুৰিৰ পৰা অকণমান দূৰ যাব লাগে, ব'লক তালৈ যাওঁ। ওই 13টো কি মজা বে। পইচা নাই এয়া আহি পাই গ'লোহি, আৰু ইয়াত আৰতি হৈ আছে। এয়া চাওক, মই আপোনালোকক দেখাই দিছোঁ। অলপ সময় ঘূৰিলোঁ, ইমান সময় নুঘূৰিলোঁ, বহুত ভিৰ আৰু তাতে বহুত গৰম।
পূৰা ঘামি জামি অৱস্থা বেয়া। তো ভাবিলোঁ ৰুম যাওঁগৈ, সেইবাবে এতিয়া ৰুম গৈ আছোঁ। আৰু যিহেতু অলৰেডি ভাগৰুৱা আৰু ভাবিছোঁ আৰু নুঘূৰোঁ, কিমান মানে খোজকাঢ়ি থাকিম, এই খোজকাঢ়ি থাকিব আৰু মন নাই, বহুতেই বেছি ভিৰ, বহুতেই বেছি গৰম। তো ব্লগটো আজিলৈ ইমানতে সামৰিছোঁ। যদি চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।